হেল্ল' ফ্ৰেণ্ডছ, মই জেনিতা নাথ। মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে জনাইছোঁ স্বাগতম। যিসকল বন্ধু বান্ধৱীয়ে মোৰ চেনেলটো নতুনকৈ চাই আছে, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। অংগনবাদী কৰ্মী, মিনি কৰ্মী আৰু সহায়িকাসকলৰ মাননি বৃদ্ধি সন্দৰ্ভত গুৰুত্বপূৰ্ণ খবৰ। অসম ৰাজ্যিক অংগনবাদী কৰ্মী সহায়িকা সন্থাৰ নেতৃত্বই কৰ্মী সহায়িকাসকলৰ মাননি বৃদ্ধিৰ দাবীৰ পৰিপ্ৰেক্ষিতত চৰকাৰক 31 ডিচেম্বৰলৈকে সময়সীমা বান্ধি দিছিলে। কিন্তু আজি 28 ডিচেম্বৰ পৰ্যন্ত চৰকাৰৰ ফালৰ পৰা অংগনবাদী কৰ্মী সহায়িকাসকলৰ মাননি বৃদ্ধিৰ ক্ষেত্ৰত কোনো ধৰণৰ সঁহাৰি জনোৱা নহ'ল। সঁচাকৈয়ে বৃদ্ধি নকৰিব নেকি অংগনবাদী কৰ্মী সহায়িকাসকলৰ মাননি? 31 ডিচেম্বৰলৈকে মাত্ৰ দুদিনহে বাকী। দুদিন পিছত আৰম্ভ হ'ব নতুন বছৰ, আৰু এই নতুন বছৰত অসম ৰাজ্যিক অংগনবাদী কৰ্মী সহায়িকা সন্থাৰ ভূমিকা হ'ব অতি গুৰুত্বপূৰ্ণ। কিয়নো চৰকাৰে অসম ৰাজ্যিক অংগনবাদী কৰ্মী সহায়িকা সন্থাৰ লগত বাৰে বাৰে প্ৰতাৰণা কৰি আহিছে। বাৰে বাৰে প্ৰতাৰণা কৰা চৰকাৰৰ বিৰুদ্ধে অহা নতুন বছৰৰ নতুন দিনবোৰত নতুন সংকল্প লৈ আগবাঢ়িব লাগিব। অসম চৰকাৰ তথা মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বাধীন চৰকাৰে ৰাজ্যৰ বিভিন্ন দিশত বিভিন্ন আঁচনি ৰূপায়ণ কৰি ৰাজ্যৰ জনসাধাৰণৰ মাজত বিশেষকৈ মহিলাসকলৰ বাবে অৰ্থনৈতিক স্বাধীনতা বা অৰ্থনৈতিকভাৱে স্বাৱলম্বী কৰিব বিচাৰি আছে। কিন্তু আচৰিত বিষয় যে কেন্দ্ৰ চৰকাৰৰ এটা গুৰুত্বপূৰ্ণ আঁচনি হ'ল অংগনবাদী আঁচনি, আৰু যি অংগনবাদী আঁচনিৰ দ্বাৰাই দেশৰ মহিলা আৰু শিশু বিকাশৰ ওপৰত গুৰুত্বপূৰ্ণ ভূমিকা লৈ আছে, তেনেকুৱা এটা গুৰুত্বপূৰ্ণ আঁচনিত কৰ্মৰত কৰ্মী সহায়িকাসকলৰ অৰ্থনৈতিক দিশত কেতিয়া গুৰুত্ব দিব চৰকাৰে? আজি অংগনবাদী কৰ্মী সহায়িকাসকলে আৰ্থিক সংকটত ভুগি নিজৰ প্ৰাপ্য বিচাৰি হাহাকাৰ কৰি আছে, কিন্তু চৰকাৰে এইসকল অংগনবাদী কৰ্মী সহায়িকাসকলৰ মাননি বৃদ্ধিৰ দাবী আওকাণ কৰি বিভিন্ন আঁচনি ৰূপায়ণ কৰাত ব্যস্ত হৈ পৰি আছে। দেশৰ বিভিন্ন প্ৰান্তত কৰ্মী সহায়িকাসকলৰ আন্দোলনৰ কাৰ্যসূচীৰ লগতে লোকসভা সাংসদৰ অংগনবাদী কৰ্মী সহায়িকাসকলৰ মাননি বৃদ্ধিৰ প্ৰসংগত উত্থাপন, তাৰ পিছতো কোনো ধৰণৰ সঁহাৰি নাই চৰকাৰৰ। বিশেষকৈ আমাৰ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অসমৰ অংগনবাদী আঁচনিত কৰ্মৰত কৰ্মী সহায়িকাসকলৰ মাননি বৃদ্ধিৰ ক্ষেত্ৰত আজিলৈকে কোনো ধৰণৰ পদক্ষেপ নকৰিলে। আমি আশা ৰাখিছোঁ অহা নতুন বছৰৰ প্ৰথম ভাগতে অংগনবাদী কৰ্মী সহায়িকাসকলৰ মাননি বৃদ্ধিৰ ক্ষেত্ৰত আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই ভাল পদক্ষেপ ল'ব বুলি আশা ৰাখি আজিৰ ভিডিঅ'টি ইমানতে সামৰিছোঁ।